সত্য নামৰ ৰূপহী নাৰী এগৰাকীয়ে নৈ এখনৰ পাৰলৈ গৈ থাকোঁতে মিথ্যা নামৰ এগৰাকী নাৰীক লগ পালে। মিথ্যাই ক'লে, চাওকচোন আজি এটা খুব সুন্দৰ দিন নহয়নে বাৰু? সত্যই আকাশলৈ মূৰ তুলি চাই দেখিলে উজ্জ্বল ৰৌদ্ৰচ্ছন্নত নিৰ্মেঘ নীলিম আকাশ। দুয়োগৰাকীয়ে আলাপ কৰি কৰি খোজ কাঢ়ি গৈ নৈখনৰ পাৰ পালেগৈ। নৈখনৰ স্বচ্ছ আৰু নিৰ্মল পানীলৈ চাই মিথ্যাই ক'লে, নৈখনৰ স্বচ্ছ জলাধাৰত অলপ স্নান কৰোঁ আহক। সত্যই পানীখিনি পৰীক্ষা কৰি চালে, হয় স্নান কৰাৰ বাবে উপযুক্ত। দুয়োগৰাকীয়ে পৰিধান কৰি থকা বস্ত্ৰ হুলুকাই নৈত নামিল। দুয়ো স্নান কৰি থাকোঁতে হঠাতে মিথ্যা পাৰলৈ উঠি আহি সত্যৰ বস্ত্ৰ পিন্ধি দৌৰি গুচি গ'ল। সত্য হতভম্ব হৈ পৰিল। সত্যই পাৰলৈ উঠি আহি উলংগ হৈয়ে মানুহৰ মাজত মিথ্যাক বিচাৰি ফুৰিবলৈ ধৰিলে। মানুহবোৰৰ কোনোবাই লাজতে চকু মুদিলে, কোনোবাই লোলুপ দৃষ্টি নিক্ষেপ কৰিলে। কিন্তু সত্যই মিথ্যাক বিচাৰি নাপাই খঙে দুখে পুনৰ নৈখনলৈ উভতি গৈ নৈখনৰ পানীত সোমাই থাকিল। সেই মিথ্যা নামৰ নাৰীগৰাকীয়ে আজিও সত্যৰ বস্ত্ৰ পিন্ধি মানুহৰ মাজত দপদপাই ফুৰি আছে। সত্য এতিয়াও নৈখনতে আছে উলংগ হৈ।